কাৰোবাৰ কোলাত কেঁচুৱা থাকিলে বুলি যদি সেই হাজবেণ্ডজনে কাৰোবাক ধৰ্ষণ কৰে বা সেই যদি ব্যক্তিজনে কাৰোবাক ধৰ্ষণ কৰে আইনে এৰি দিব নেকি যে এওঁৰ কোলাত কেঁচুৱা আছে বুলি? ইয়াত মানৱীয়তা নাহে। গতিকে এনেকুৱা লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবৰ কাৰণে ভৱিষ্যতে এটা জেনেৰেশ্যনে কষ্ট পাব লাগিব। ইয়াত কোনো চিম্পেথিৰ কথা নাহে আৰু মোক এনেকুৱা চিম্পেথেটিক নিউজবিলাকে অলপো প্ৰভাৱিত কৰিব নোৱাৰে। বাল্য বিবাহ অসমত বন্ধ হ'বই লাগিব। সৰু বয়সত ছোৱালী এজনীক বিয়া কৰাই ঘৰত মই ধৰ্ষণ বুলিয়ে ক'ম। ছোৱালীজনীৰ কিমান কষ্ট হয় সেই কথা আমি অনুভৱ কৰিছোঁ নে নাই? মোৰ ছোৱালী হ'লে মই বিয়া দিম নেকি 12-13 বছৰ? ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানৰ আজি দ্বিতীয় দিন। আজিৰ দিনটোতো অসম আৰক্ষীয়ে বাল্য বিবাহত জড়িত বা যিসকলে এই বিবাহত প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদগনি যোগাইছিলে তেওঁলোকৰ বিৰুদ্ধে চলোৱা অভিযান অব্যাহত ৰাখিব। ইতিমধ্যে মই আপোনালোকক জনাইছিলোঁ যে আমি বৰ্তমান 4074টা কেছ ৰেজিষ্টাৰ কৰিছিলোঁ আৰু ইয়াত সৰ্বমুঠ 8134জন ব্যক্তিক আমি অভিযুক্তৰ শাৰীত ৰাখিছোঁ। ইয়াৰ কিছুমান ব্যক্তি এনেকুৱা আছে যি হয়তো বিবাহত আবদ্ধ হোৱা ব্যক্তিসকলৰ পিতৃ মাতৃ, তেওঁলোকলৈকে চৰকাৰে নটিচ দিব, তেওঁলোকক পোনছাতেই গ্ৰেপ্তাৰ কৰা নহ'ব। যিসকলক আমি গ্ৰেপ্তাৰ কৰিব লাগিব আৰু আদালতলৈকে পঠিয়াব লাগিব তেনেকুৱা ব্যক্তিৰ সংখ্যা প্ৰায় 3500 আৰু ইতিমধ্যে আজি ৰাতিপুৱালৈকে আমি 2211জনক গ্ৰেপ্তাৰ কৰিছোঁ। এই অভিযান আমাৰ চলি আছে, আজিৰ দিনটোতো চলি থাকিব। ইয়াৰ ভিতৰত যিসকলৰ এবভ 14 years বিয়া কৰাইছিলে তেওঁলোকৰ ছেকশ্যনবোৰ বেইলেবল হ'ব আৰু বিল' 14 years যিসকলে বিয়া পাতিছিলে তেওঁলোকৰ ছেকশ্যনবিলাক নন বেইলেবল হ'ব। আৰু মই ভাবোঁ যে অসমত এই গ্ৰেপ্তাৰৰ পিছত এটা যথেষ্ট সচেতনতাৰ সৃষ্টি হৈছে যে বাল্য বিবাহ হ'ব নালাগে। বিভিন্ন সামাজিক সংগঠন, ৰাজনৈতিক নেতাই চৰকাৰৰ এই প্ৰচেষ্টাক আদৰণি জনাইছে। মই সকলোকে এটাই কথা ক'ব খোজোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে এই অভিযান চলি থাকিব আৰু অসমত এটাও যাতে আৰু বাল্য বিবাহ হ'ব নোৱাৰে তাৰ কাৰণে আমি এক বিস্তৃত পদক্ষেপ আমি গ্ৰহণ কৰিম। আইনৰ ব্যৱস্থা চলি থাকিব। ডিচিসকলে কাজিৰ যিটো ব্যৱস্থা সেই কাজিৰ ব্যৱস্থাটোক এতিয়া নিয়ন্ত্ৰণ কৰিব আৰু যাতে যিকোনো কাৰণতে বয়সক ফাঁকি দি আমাৰ এনেকুৱা ধৰণৰ বিবাহ হ'ব নোৱাৰে তাৰ বাবে তেওঁলোকে সজাগতাৰ সৃষ্টি কৰিব, মানুহৰ লগত কথা পাতিব আৰু হেল্পলাইন নম্বৰ থাকিব। কোনোবা ছোৱালীৰ যদি এনেকুৱা বিয়া ঠিক হয় ছোৱালীজনীয়ে লগে লগে পুলিচক হেল্পলাইন নম্বৰত ফোন কৰি খবৰ দিব পাৰিব। তেওঁৰ পৰিচয় আমি গোপনীয় কৰি ৰাখিম আৰু যাতে আমি তেওঁক বিয়া হোৱাৰ ঠিক সময়তে বা আগতে আমি লগে লগে ইণ্টাৰফেয়াৰ কৰি বিয়াখন নোহোৱাৰ যাতে আমি ব্যৱস্থা কৰি দিব পাৰোঁ। অভিযান আজিও চলিব, কালিও চলি থাকিব। আমাৰ যিখিনি অভিযুক্তক আমি আইনৰ কাঠগড়ালৈকে ননালৈকে আৰু পৰৱৰ্তী পৰ্যায়তো বাল্য বিবাহৰ ঘটনা পোহৰলৈ অহাৰ লগে লগে আমি তীব্ৰ বা আমি শক্তিশালী ব্যৱস্থা হাতত যিখিনি 14 yearsৰ ওপৰত হ'ব সেইখিনি বেইলেবল। মই প্ৰথমতে মই কৈছোঁ যে যিসকলে ছোৱালী বিয়া কৰাইছিলে কিন্তু ছোৱালীজনীৰ বয়স এবভ 14 years তেওঁলোকে বেইলেবল ছেকশ্যনত আছে। আৰু সেইটোলৈ আমি চিন্তা কৰিব নালাগে, সেইটোলৈ আমি একেবাৰে চিন্তা কৰিব নালাগে। এই 2000ৰ শাস্তি হ'লে অসমৰ লাখ লাখ ছোৱালী বাল্য বিবাহৰ পৰা বাচিব। এতিয়া মাৰ্ডাৰ কেছত যোন মাৰ্ডাৰ হয়, ধৰক মই আপোনাক মাৰ্ডাৰ কৰিছোঁ, মোৰোতো বাচ্চা থাকিব পাৰে, সেইবুলি চৰকাৰে মাৰ্ডাৰ কেছত অভিযুক্ত মানুহজনক এৰি দিব নেকি?
চিম্পেথি যেনেকৈ দেখুৱাব লাগে চৰকাৰে দেখুৱাব, কিন্তু কাৰোবাৰ কোলাত কেঁচুৱা থাকিলে বুলি যদি সেই হাজবেণ্ডজনে কাৰোবাক ধৰ্ষণ কৰে বা সেই যদি ব্যক্তিজনে কাৰোবাক ধৰ্ষণ কৰে, আইনে এৰি দিব নেকি যে এওঁৰ কোলাত কেঁচুৱা আছে বুলি? আমিতো ছোৱালীজনীক একো কৰা নাই, আৰু ছোৱালীজনীৰ আৰ্থিক অৱস্থাৰ সন্মুখীন হ'লে আমি সেইটোও সহায় কৰিম বুলি কৈছোঁ। গতিকে ইয়াত মানৱীয়তা নাহে। আত্মহত্যা কিয় কৰিছেতো মই গম নাপাওঁ, কিন্তু কালি যদি চব আইন ৰখি যায় সেইটোতো নহ'ব। যেতিয়া লোকসভাই আইন পাছ কৰিছে যে বাল্য বিবাহ হ'ব নালাগে, গতিকে বাল্য বিবাহ হ'ব নালাগে। কিন্তু কিছুমান থাকে, আমাৰ চেনেলো থাকে, কিবা এটা ঘটনা হ'লে মাজত এনেকুৱা এটা খবৰ চলায়, তাৰ এগেইনষ্টত এটা চিম্পেথি ক্ৰিয়েট কৰিব খোজে। এতিয়া যিটো ঘটনা তাত ওলাইছে যে এগৰাকী মানুহে তেওঁৰ দেউতাক মাকক এৰেষ্ট হ'ব বুলি ভাবি, তেনেকুৱা কথা হ'ব পাৰে নেকি? এৰেষ্ট হোৱাই নাই, হ'ব বুলি ভাবি থাকি কোনোবাই আত্মহত্যা কৰিব নেকি কওকচোন? গতিকে এইবিলাকত জিৰ' চিম্পেথি। ছোৱালী এজনীক বিয়া কৰোৱাৰ পিছত, সৰু বয়সত ছোৱালী এজনীক বিয়া কৰাই ঘৰত, মই ধৰ্ষণ বুলিয়ে ক'ম, ছোৱালীজনীৰ কিমান কষ্ট হয় সেই কথা আমি অনুভৱ কৰিছোঁ নে নাই? মোৰ ছোৱালী হ'লে মই বিয়া দিম নেকি 12-13 বছৰ? গতিকে এনেকুৱা লাখ লাখ ছোৱালীক বিয়াৰ পৰা বচাবৰ কাৰণে ভৱিষ্যতে এটা জেনেৰেশ্যনে কষ্ট পাব লাগিব। গতিকে ইয়াত কোনো চিম্পেথিৰ কথা নাহে, আৰু মোক এনেকুৱা চিম্পেথেটিক নিউজবিলাকে অলপো প্ৰভাৱিত কৰিব নোৱাৰে। বাল্য বিবাহ অসমত বন্ধ হ'বই লাগিব, আৰু সেইটোলৈ ব্যৱস্থা চলি থাকিব। এনেকুৱা দুই এটা মানৱীয় কথা ওলাব। ডিচিসকলক মই কৈ থৈ দিছোঁ, কাৰোবাৰ যদি হাজবেণ্ড জেলত থকাৰ কাৰণে আৰ্থিক অৱস্থা হয়, দৰিদ্ৰতাৰ সন্মুখীন হয়, আপোনালোকে চাই দিব। কিন্তু যিটো ঘৃণনীয় অপৰাধ, সেই ঘৃণনীয় অপৰাধটো চিম্পেথি দি নিগেট কৰিব নোৱাৰি, চিম্পেথি দি তাক মাইনাছ কৰিব নোৱাৰি।